সকলো বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতীক আমাৰ এই গুণমালা কীৰ্তনত যোগদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই গুণমালা কীৰ্তন ভাগ কেনেকৈ হৈছিল আপোনালোকে সকলোৱে জানে। মহাৰাজ নৰনাৰায়ণৰ ৰাজসভা ব্ৰাহ্মণ পণ্ডিতৰ লগত যেতিয়া গুৰুজনাৰ বিতৰ্ক চলিছিল, এদিনাখন মহাৰাজ নৰনাৰায়ণে তাতেই গৈছিল যে এটা হাতী মাৰি ভোৰকাত ভৰাই নিব লাগে। পণ্ডিতসকলে এই কথাখিনি কৈছিল। বিদগ্ধ পণ্ডিতসকল আছিল, সংস্কৃতৰ বিদগ্ধ। তেওঁলোকে চিন্তা কৰিলে ইমান প্ৰকাণ্ড হাতী এটা মাৰি কেনেকৈ ভোৰকাত ভৰোৱা যায়। সকলোকে সেইটো নৰনাৰায়ণ মহাৰাজে কৈছিল যে অহাকালিলৈ আপোনালোকে হাতী মাৰি ভোৰকাত ভৰাই নিব। পিছদিনাখন যেতিয়া ৰাজসভাত সেই পণ্ডিতবিলাক আহিছিল, সকলোৱে চিন্তা কৰিছিল আজিতো ৰজাৰ ৰোষত কৰিব লাগিব। আমি শংকৰ বিপদত প্ৰাণ বুলি ভাবে এই বাটবিলাক কৰিছিলো, কিন্তু এতিয়ালৈ শংকৰ অহা নাই। নিশ্চয় শংকৰ কিবা এটা ইয়াৰ সংবিধান আনিব, কিন্তু আমিতো সংবিধান আনিব পৰা নাই। এই সংবিধান কেনেকৈ দিয়া যায় এই চিন্তা কৰি আছিল। তেতিয়া মহাৰাজ নৰনাৰায়ণে সেইসকলক সুধিছিল যে যোৱাকালি যিটো কথা সকলোকে কোৱা হৈছিল পণ্ডিতবৰ্গ, আপোনালোকৰ ফালৰ পৰা সেই হাতী মাৰি ভোৰকাত ভৰাই অনা হ'লনে? তেতিয়া সেই পণ্ডিতসকলে এটা কথাই কৈছিল, এইটো অসম্ভৱ কথা। ইমান প্ৰকাণ্ড হাতী এটা ভোৰকাত ভৰোৱাটো সম্ভৱ নহয়। এজন এজনকৈ ঘূৰি যেতিয়া পাৰ হৈ গৈছে, শেষত গুৰুজনক সুধিছিল বোলে শংকৰ আপোনাৰ ফালৰ পৰা সেইটো কৰ্ম হৈছেনে? বোলে মহাৰাজ হৈছে। বোলে কি? ৰাম নিৰঞ্জন পাতকৰ গুঞ্জন নমো নিৰঞ্জন সংসাৰ কাৰণ। এয়া আছিল গুণমালা। আৰু এই গুণমালাকেই আমি ভাগৱতৰ উন্নতি স্বৰূপ সেয়া ধৰ্ম এখনত প্ৰতিষ্ঠা কৰি আমি উপাসনা কৰোঁ। আজি তাৰেই আমি কীৰ্তন ভাগ কৰিবৰ কাৰণে আমাৰ শংকৰী সমাজৰ শৰণাচাৰ্যদেৱ মাননীয় অনুপম মাতৈ আগবাঢ়িবৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ শ্রীমন্ত হরি ভগবতর তাহান্ত বিনাই নাই 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 আমার শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাহি দুটৰে দুহান নামক কীৰ্তন কৰিয়া কীত কীত হুয়েন ৰাম কীত কীত হরি হরি
নজানো দুখ হয় যিমতে সেৱাতৰ সৈকতলৈ অৱতীৰ্ণ হৈছিলে সেই ভগৱন্ত পুৰুষ আপোনাৰ গুণৰ লীলা ভাগ এই মৰাণৰ শংকৰী নাম ইয়াতে শ্ৰৱণ কীৰ্তন কৰা আছে ভগত সমস্ত প্ৰভু তোমাৰ গুণানী কীৰ্তন কৰোঁতে ভুলে ধান ভুল ভ্ৰান্তি বাইকে বচনে তালে আমাৰ এনেকৈ বলা হৈছিল পশ্চৱতীৰ পৰা ক্ষমা কৰি সেই ভগৱন্ত প্ৰভু সন্তুষ্ট হৈ আপোনাৰ গুণৰ নাম ভাগ আপোনাৰ দশমী চৰণৰ কৃষ্ণ মাধৱ কৃষ্ণ